নমস্কাৰ HB ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো আহিছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ফাইনেলি SSC GDৰ আপোনালোকৰ PET PSCৰ এডমিট কাৰ্ড মুকলি হৈ গৈছে। আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, মই দেখুৱাই দি আছোঁ। আপোনাৰ www.crpfonline.com এইটো ৱেবছাইটত যাব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু এইটো ইণ্টাৰফেচ স্ক্ৰল কৰাৰ লগে লগে আপোনালোকৰ এইটো প্ৰথমটো আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বহুৱাব, ডেট অফ বাৰ্থ, তাৰপিছত কেপচা কোড ইয়াতে বহুৱাব। তাৰপিছত চাৰ্চ বাটনটো ক্লিক কৰি দিলে আপোনালোকৰ পাই যাব ডাউনলোড, এডমিট কাৰ্ডটো পাই যাব। আৰু যদি এডমিট কাৰ্ডখনৰ নাম্বাৰটো পাহৰিছে, ৰোল নম্বৰটো আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি পাহৰিছে, তেনেহ'লে ইয়াতে আছে আপোনালোকৰ ছেকেণ্ডটো। তাৰ আপোনালোকৰ নামটো বহাব প্ৰথম, তাৰপিছত ফাদাৰ্ছ নেম, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত কেপচা কোডটো বহুৱাই চাৰ্চ বটনত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ নাম্বাৰটো আহি যাব। এনেকৈ নিজৰ মোবাইলতে আপোনালোকে ডাউনলোডটো কৰি নিজৰ নিজৰ চেণ্টাৰসমূহ চাব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব।